फैगौ बीटीसी बिसायख'थियाव परबतजरा बियाबाव देरहानो थाखाय दोलोखौ गोख्रोंनिफ्राय गोख्रोंसिन खालामदों बीजेपी दोलोआ। दिनैबो फुलजरा गामियाव बीजेपी राजखान्थि हान्जानि जयनिं हाबाफारि लादों। गार' हारिनि सुबुंफ्रा सा 150निख्रुइबो बांसिन बीजेपी राजखान्थि हान्जायाव बरेन्द्र कुमार मोसाहारिखौ देरहासार खालामनो थाखाय जयनिं जाफैदों। बिसायख'थिनि कालारखौ फोसावनाय लोगो लोगोनो मोनफ्रोमबो राजखान्थि हान्जाफोरा जादोंसै गाव गावबा गावनि हान्जाखौ गोहो दिन्थिनाय जयनिं हाबाफारि आरो बायदि बायदि हाबाफारिया क'क्राझार जिल्ला परबतजरा मुखुमानि सिङाव थानाय 1 नं परबतजरा बियाबाव बीजेपी राजखान्थि हान्जाखौ गोहोगोरा खालामनो गोबां रायजो राजाफ्रा लोब लोब जयनिं जागासिनो। दिनैबो बीपीएफ आरो इउपिपिएल हान्जानि सुबुंफ्रा सा 150निख्रुइ बांसिन बरेन्द्र कुमार मोसाहारिखौ देरहासार खालामनो थाखाय जयनिं जादों। दिनैनि जयनिं जानाय हाबाफारियावनो बाहागो लाफैयो परबतजरा मण्डल एसटी मोर्चानि आफादगिरि त्रिबेन सांमाजों लोगोसे परबतजरा मण्डल किसान मोर्चानि आफादगिरि मनोज ब्रह्म आरो क'क्राझार जिल्ला एसटी मोर्चानि नेतारि बुकेश राभा बिथांमोनहा बाहागो लानानै जयनिं जाफैनाय सोद्रोमाफोरखौ बरायनानै लायो। তেতিয়া কথাটো হল মানে ফুলজৰা গাঁওটো অতি পিছপৰা গাঁও। ইয়াৰ মানুহবিলাক যে আজি ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ সকলোকে সমান চকুৰে সকলোকে যেনেধৰণে মানে উন্নয়নমূলক আঁচনিবিলাক দি আছে, তাৰ কাৰণে আকৃষ্ট হৈ পেলাই এই মানুহখিনি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। বিশেষভাৱে এইখন ফুলজৰা গাঁও সকলোৱে জানে যে এইটো খ্ৰীষ্টান গাঁও হয়। তো আজিকালি যে মানুহবিলাকে মানে বেলেগ বেলেগ দলবিলাকে যে খ্ৰীষ্টান মানুহবিলাকে বিজেপি ভাল নাপায় কিবা কিবি কৈ পেলাই মানে ইলেকশ্যনৰ সময়ত মানে প্ৰপগাণ্ডাবিলাক কৰে। কিন্তু দেখা গ'ল আজি আমাৰ অৰিজিনেল যিবিলাক খ্ৰীষ্টান মানুহ যে আজিকালি বিজেপিৰ যে নীতি আৰু আদৰ্শ ইয়াক আঁকোৱালি লৈছে, আৰু এইবাৰ আমাৰ পৰ্বতজৰাত বিজেপিৰ যিয়ে কেণ্ডিডেট হওক তাক মানে বিপুল ভোটত জিকোৱাৰ কাৰণে আজি টঙালি বান্ধি সাজু হৈ আছে। তো গতিকে এইটোৱেই প্ৰমাণ যে আজি যে আমাৰ এই ফুলজৰাত প্ৰায় 150ৰো অধিক আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী আজি মানুহবিলাকে বিজেপি দলত যোগদান কৰিলে। এইটোৱেই প্ৰমাণ যে বিজেপি কোনো ধৰ্ম লৈ ৰাজনীতি নকৰে। বিজেপিয়ে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এই নীতিৰে মানে যেনেকৈ ৰাজনীতি কৰে তাক ভালদৰে বুজি পাইছে। সেইকাৰণে আজি দলে বলে আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নিৰ্বাচন আহি আছে, নিৰ্বাচন আমাৰ 22 তাৰিখত হ'ব ছেপ্টেম্বৰ মাহত। তো গতিকে আমাৰ বিজেপি ফালৰ পৰা যিটো বঁটা আমাৰ এইবাৰ বিটিচিত আমাৰ বিজেপিয়ে যে ইয়াত মানে এবছলুট মেজৰিটি লৈ পেলাই যে ইয়াত চৰকাৰ গঠন কৰিব এইটো খাটাং। কাৰণ অলৰেডি ওদালগুৰি বাক্সা তামোলপুৰ তাতে বিজেপিৰ যি ৰম এইটো ক'বলৈ গ'লে খুব মানে ভাল। আৰু এইবাৰ আমাৰ কোকৰাঝাৰ জিলাতো আমি বিজেপিয়ে যে সমসংখ্যক মানে ইয়াত মানে পাৰ্টি আমাৰ জিকিব এইটো খাটাং হৈ পৰিছে। ইয়াৰ মাজত পৰ্বতজৰাটো আমি 1 নম্বৰ বুলি ক'ব পাৰি। পৰ্বতজৰাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট জিকাটো আজিৰ দিনত খাটাং। নাই একচুৱেলি কিছুমান মানে অপজিট দলবিলাকে আমাৰ খ্ৰীষ্টান মানুহবিলাকক মানে কিছুমান মানে ভয় খুৱায় যে বিজেপি দলে খ্ৰীষ্টান মানুহ বেয়া পায়, যে বিজেপিয়ে জিকিলে গীৰ্জা ঘৰবিলাক ভাঙি দিব কিবা কিবি তেনেকুৱা মানে প্ৰপগাণ্ডা কৰি পেলাই ভয় খুৱাই মানে ভয়ৰ আবদ্ধ কৰি ৰাখিছিল। কিন্তু এইবাৰ আমাৰ যিবিলাক মানে ভোটাৰ যিবিলাক আমাৰ খ্ৰীষ্টান ভোটাৰ সিহঁতে নিজেই বুজি পাইছে। কাৰণ যোৱাবাৰ MP ইলেকশ্যনতো তেনেকুৱা কৈ আমাৰ মানুহবিলাকক বিভ্ৰান্ত কৰি তুলিছিল। তেনেকৈ আমাৰ গাৰো মানুহ মানে বিজেপিক ভোট দিয়াৰ কাৰণে ভয় কৰিছিল। কিন্তু এইবাৰ আমাৰ মানুহখিনি নিজে নিজে বুজি পাইছে, তাৰ কাৰণে আজি বিজেপিত ঢাপলি মেলি পেলাই বিজেপিত যোগদান কৰি আছে। সেইদিনা আমাৰ সৃষ্টিজৰাটো প্ৰায় 400ৰো অধিক গাৰো খ্ৰীষ্টান মানুহবিলাকে বিজেপিত জইন কৰিলে। আজি ফুলজৰাত প্ৰায় 150ৰো অধিক আমাৰ গাৰো খ্ৰীষ্টান মানুহবিলাকে বিজেপিত যোগদান কৰিলে।